নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল যাৰ নাম হৈছে Rupankrita Alankrita's World. আপোনালোকে হয়তো থাম্বনেইলখন দেখি গমেই পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হয় আজি কিছু লোক আহিব আমাৰ ঘৰলৈ আমি তেওঁলোকক ডিনাৰত ইনভাইট কৰিছো গতিকে কোন আহিব আমি কি খুৱাম গুটেখিনি আপোনালোকে দেখিবলৈ পাব ব্লগটো চাই থাকিব হয় লগতে এই প্ৰিপাৰেচনটো দুপৰীয়াৰ পৰা চলিছে হয় দুপৰীয়া নহয় আসলে ৰাতিপুৱাৰ পৰা চলিছে কাৰণ তাই দুপৰীয়া উঠিছে শুই উঠিছে সো মই ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছিলো একেবাৰে মায়ে বজাৰ লিখাৰ পৰা পাপা বজাৰ যোৱাৰ পৰা বজাৰ লিখিছে নেকি বজাৰ লিখি ন কি লাগিব লিষ্টখন লিখিছিলে সো তাৰ পৰা মই আৰম্ভ কৰিছিলো ব্লগটো আমাৰ এখেতে শুই আছিলে সো তাৰ গম নাপায় সো আহক অকমান আমি মই ৰাতিপুৱা অকমান ব্লগ তাৰে ক্লিপ কিছুমান থৈ দিছো আপোনালোকক দেখাই দিও অকমান ওকে থ্যাংক ইউ নহয় ৰবা এতিয়া মায়ে লিষ্ট বনাইছে কি লিষ্টত লিখিছে পাপা পঠাৰ মাংস 1 কিলো ব্ৰইলাৰ মুৰ্গী 2 কিলো ৰৌ মাছ 2 কিলো জিকা তিয়ঁহ গাজৰ বেঙেনা নেমু মিঠাতেল পানীলাও কাঁচকল মিঠা দৈ লালমোহন 7টা ৰসগোল্লা 7টা পাপৰ 1 পেকেট আদা কেঁচা হালধি আৰু তোমাৰ আইতাৰৰ কাৰণে জিলাপি 1 কেজি কি হ'ল পাপা তুমি আকৌ কিয় ঘূৰি আহিলা এই মই কি কয় না মাস্ক নিব পাহৰিছো সেইকাৰণে মই ঘূৰি আহিছোঁ আৰু মই উভতি যাম হা দেই বা দৰজাখন মাৰি দিয়া এয়া পাপা আৰু সীমান্তই বজাৰ কৰি লৈ আহিলে আৰু কি আনিছে মই সীমান্তক অকমান সুধি লওঁ পাপৰ এইটো মিঠাই আৰু কিবা জিকা পানীলাও মই দিছোঁতো আনিছোঁতো এইটো নেকি এইটো অঁ এইটো ইয়াতো মিঠাই আছে এইটো মিঠাই আছে এইবিলাক চব আজি বজাৰ কৰিছোঁ আৰু এয়া আণ্টিয়ে মাছ মাংস সকলোখিনি ধুবলৈ ওলাইছে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ সীমান্ত ৰঙালাও কাটিছা এয়া চাওক সীমান্ত ৰঙালাও কাটি আছে কাটিব জানা দেখোন গাঁৱৰ ল'ৰা এইবিলাক নাথাকে হ'ব আপোনালোকে দেখিছে মায়ে পিঁয়াজ আদা নহৰু আলু এইবোৰৰ বাকলি এৰুৱাই আছে অকণমান দেখুৱাই দিছোঁ মই মাংস মাছ চবতে লাগিব যিহেতু আৰু এয়া গৰম মাছ ফ্ৰাই আণ্টিয়ে বনাই আছে আণ্টি মাছ ভাজি আছে আৰু কিমান দেৰি মাংস ভাজি মায়ে বনাব মাছটো মই বনাম চব্জি বনাম আচ্ছা মাছ বনাম ঔটেঙা মাছ ঔটেঙাই দি মাংস আলু পনীৰ বিলাহী আৰু মটনো আছে হেৰি আছে তাৰমানে মাছ ভাজি মাছ চিকেন এইটো নহয় এইটো মটন মটন এইটো মটন মই বনাই আছোঁ আকৌ এইটো হৈছে গিটিকাই বনাইছে ঔটেঙা আৰু বিলাহী দিছে দি মাছ বনাইছে আকৌ এই দাইলটো হৈছে মই বনাইছোঁ এইটো ৰহৰ দাইল
এইটো মই বনাইছোঁ আৰু এই চব্জিটো আমাৰ গীতিকাই বনাইছে ওকে আকৌ মাটনটো মই বনাইছোঁ আকৌ চিকেনটো মই বনাইছোঁ এইটো হৈ গৈছে আৰু এয়া সীমান্তই ইয়াতে লাইটছৰ ডেকোৰেশ্যনৰ পাৰ্ট কৰি আছে লাইটছ লগাব সো এফালে তুমি কিয় ঘূৰি ফুৰিছা মোক কিবা খাবলৈ দিয়াচোন যোৱা লাইটছ দুডাল মানে চিঙি দিছে ওকে সো পানিশমেণ্ট যে আজি খুলিবই লাগিব পুৰা হৈছে 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 অলপ আছে অলপ আছে ঠাণ্ডা ঠাণ্ডা আনিছা না না আনিছে দিয়া না খাবলৈ নোৱাৰা এতিয়া খাব বহুত খায় বৰ লাগিছে মোৰ নাই লগা তুমি খাব নিদিলা না মোক তোৰ কানা নাই তই খাব নাপা এনেকুৱা হয়নে চবৰে ঘৰত যে আলহীৰ কাৰণে বস্তু আনিলে নিজে খাব নোৱাৰি লিখাই আছে হা লিখাই আছে অঁ লিখা আছে ন এইটো কিয় এইবিলাক নিয়ম কোনে ওলাইছে এইবিলাক নিয়ম চৰকাৰে মাৰ তাক ধৰি বিলাক মানে বস্তু নাতিবৰ কাৰণে কিয় আমি খাব নালাগে আমি খাব নালাগে মানে আজি আমাক ভালকে ট্ৰিট নকৰে আলহী ধোৱাখিনি আমি খাব পালে মানে বহুত মই নিজে খাম লৈ লৈ তেনেকুৱা কিন্তু তাহাঁতক মানে পুৰা খুৱাব মানে কাৰণ আলহী আহিব যদি আমি খাই দিওঁ সিহঁতে খাব নাপায় মাৰি দিলে তোমাক মাৰি দুখ পালা সো মনজ্যোতি আহি পালে আমাৰ গেষ্ট আৰু আহিব আছে গেষ্ট ফাৰ্ষ্ট গেষ্ট হৈছে মনজ্যোতি হেৰিটো ফেনৰ হেৰিটো কি হ'ল ৰিমটটো ক্লেপ দি দিওঁ তুমি যে ইমান দূৰলৈ আহিলা কেনেকুৱা অনুভৱ কোৱা নাই আমাৰ যদি কথা তুমি কি ভাবিছা আমি তোমাক এনেই ভাত খাব মাতিছো নাই মাতা আমাক কণ্টেণ্ট লাগে অ'কে চ' আৰু কোনোবা আহি পাইছে জাষ্ট হাই হাই পাল বহা যাতে বহা এইফালে চোৱা ঠিক আছে এন্ট্রি আছে যোৱা চববোৰ একেলগে আহিছে তোমাৰতো ভাত খাব এনেই মাতা নাই কণ্টেণ্ট লাগে হাই আইতা যোৱা এইফালে বহা সিহঁতে সেইবিলাকে সেইকাৰণে মাতছে আমাৰ সিহঁতৰ মানে বিৰাট সিহঁতৰ ফেন একদম ডাঙৰ
যে বন্তি মামী চিনিয়ে পাইছে আপোনালোকে আগৰ ব্লগত দেখিছে। চ' আজি আমাৰ ঘৰত আহিছে ডিনাৰ কৰিবলৈ। এয়া পল, হাই পল। এয়া খুৰী আইতা, এয়া আইতা, আমাৰ আইতা। হাই নীল। ফ্ৰীত খাব নোৱাৰে। নোৱাৰা, কাম কৰি খাব লাগিব। এসাঁজৰ কাৰণে ইমান কষ্ট। মায়ে পাহৰি যায় সদায় কিবা নে কিবা। এদিন চাটনি বনাইছে, পাহৰি গৈছে দিব। খাই যে সৰু কথা। আমাৰ মায়ে এদিন আমাৰ ওচৰৰ ছোৱালীজনী বিয়া হ'ব মাতি গৈছিল, ছোৱালীকেইটা মাতিছে আৰু মাতি কিনে ভাত বাৰোতে ভাতকেইটা বহোৱা নাই। মই মাক শিকাই দিছো অলপ।
আজি তাৰে ফল মায়ে দেখুৱাই দিছে পাৰিছে মোৰ মায়ে পাৰিছে আৰু অলপ শিকাম আৰু পাৰিব আৰু এই অলপো নোৱাৰিলে এইটো অলপ বেয়া লাগিছে কি ক'বা খাওঁ লাগিছে মা আহি আছে আমি এতিয়া খাম মামী খাই আছে মামীয়ে বহুত কাম কৰিলে আমি খাব দিছিলোঁ কিবা কোৱা চালাড বনালোঁ ধুলি মুচিলোঁ আমি পাহৰি যাম বহুত কাম কৰিলোঁ সেইকাৰণে খাব গৈছোঁ আৰু এইপিনে সীমান্ত লাইট ভাল কৰিলে ৰঙালাও কাটিলে বহুত কিবা কিবি কৰিলে আজি সীমান্তৰ প্লেট চাফা হৈছে বাজাৰ বহুত ভাল টেষ্টি পাইছানে কি চবতকৈ ভাল পাইছা চিকেন চিকেন তোমাৰ কি ভাল লাগিছে আমি কি ভাল পাইছা আমাৰ এতিয়া মটনটো এতিয়া খাইছোঁ ভাল পালে মাছটো ভাল পালে বাকী দালিটো ভাল লাগিব ভাল লাগিব নেকি ভাল নালাগে মা এইপিনে আমাৰ চেফ কি ক'বা গৰমত কষ্ট কৰি বনাই নাই একো কষ্ট হোৱা নাই কি কষ্ট হৈছে বহুত ভাল হৈছে বহুত ভাল হৈছে থেংক ইউ ভালে লাগিছে নাই নাই ভাবা নাই ৰাতিপুৱা লাগে গম পাব মই মানুহক খুৱাই ভালে পাওঁ ভাল পায় মা সঁচাকৈ বহুত মানে মাৰ মানে মনটো বহুত ডাঙৰ হয় মোৰ নিচিনা একদম এইপিনে আইতাই কেনেকুৱা পালে সোধা বহুত টেষ্টি হৈছে কি পাইছা হেৰি মটন চিকেন দুইটাই ভাল হৈছে মাছ আৰু দাইলখন বঢ়িয়া আছে মাছৰ টেঙাটোতো আৰু ক'বই নালাগে বৰ ভাল পাওঁ কি কয় গোটেইবোৰ আইটেমেই ভাল লাগিছে স্পেচিয়েলি মাটন আৰু চিকেন খুব ভাল লাগিছে আৰু মানে গোটেইকেইটা আইটেম আছেতো কণীও আছে মাছো আছে মাছৰ টেঙা বৰ ধুনীয়া লাগিছে মানে এনেকুৱা আমি মাঘ বিহুতে খাওঁ উৰুকাত কিন্তু আজি ডিনাৰটো ইমান ধুনীয়া মানে ডিনাৰ কৰিছে সঁচাই মানে মই মানে বাইদেউক মই থেংকছ কৰিছোঁ বহুত দিনৰ মূৰত এনেকুৱা এটা ডিনাৰ কৰিলোঁ আৰু এনেকৈ খাব পাম বুলি আশা কৰিছোঁ বাইদেউ আৰু মাতিব সপ্তাহে পাতিলে ভাল পাওঁ বেছিকৈ এনেকৈ খাব পাৰিলে ভাল হৈছে চব ভাল হৈছে ভাল লাগিছে পানীটো খাই ভাল লাগিছে আৰু পানীটো খাই ভাল লাগিছে আৰু কিমান খাবা আৰু খাম এইটো তোমাৰ নে এইটো চাফা চাফা আৰু এইটো খাবা তুমি কেনেকুৱা পালে মই সুধো নালাগে ল' বনাই বৰ বদমাছ এইটো চাফা চাফা এইটো এতিয়া মাটন খাম হা আৰু এইখিনি তোমাৰ নে মই মাছ নাখাওঁ মাছ নোখোৱা খালোঁ খাবা কণীকেইটা খালা কণী আধা খালোঁ আৰু ইয়াত তোমাৰ চাগে মোৰ নহয় মই নাখাওঁ ইমান একেলগে খাব নোৱাৰি কিমান খালা মই ৰাতি বেছি নাখাওঁ আজিও কমকৈ খাইছোঁ মায়ে বহুত ভাল বনাইছে কাৰণে আজি অকণমান অইন দিনাতকৈ বেছি খাইছোঁ সেয়াই বহুত ভাল লাগিছে চব ভাল বনাইছা মা তুমি লাভ ইউ মা বাবা তুমি কি খালা এখন নাখাওঁ ভাত চাত খাইছা নে নাই খাওঁ আয়ো
সমাপ্ত কৰিছোঁ আজি আৰু আশা কৰিছোঁ সকলোৱে আমাৰ এই ব্লগটো চাই ভাল পালে চ' মই ইয়াতে শেষত পুনৰবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ আইতা আছিল আজি তাৰপিছত খুৰী আইতা আছিল তাৰপিছত মামা আছিল সুনীল মামা আমাৰ সৰু মামা তাৰপিছত আমাৰ সৰু মামী আৰু মনজ্যোতি আৰু কেমেৰাৰ আঁৰত আছে মা পাপা সীমান্ত মা পাপা মানে আলহী আৰু লগতে আমাৰ কাজিন নীল আৰু পল নীলে চবতকৈ খাই কি ভাল পাইছে পানী ৰাইট গতিকে আশা কৰিছোঁ সকলোৱে ভাল পাইছে আমাৰ ব্লগটো আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব এইবোৰ শিকাই দিছোঁ আমি জনাইছোঁ দেই। Thank you.